মই ঘৰৰ বাৰীখনত অলপ গোমধানৰ খেতি কৰিছিলোঁ। তাৰে কেইটামান গোমধান মই কোমলীয়াকৈ এইদৰে ছিঙি লৈছোঁ ক্ৰিস্পি বেবিকৰ্ণ বনাবৰ কাৰণে। আৰু এইদৰে মই গোমধানৰ পৰা পাতখিনি এৰুৱাই লৈছোঁ। এয়া ক্ৰিস্পি বেবিকৰ্ণ বনাবৰ কাৰণে প্ৰয়োজনীয় সামগ্ৰীখিনি মই এইদৰে গোটাই ল'লোঁ। ইয়াত প্ৰায় 7-8টামান বেবিকৰ্ণ আছে, 7 চামুচ কৰ্ণফ্ল'ৰ আছে, 1 চামুচ নিমখ আছে, 2 চামুচ পিঁয়াজৰ পাত কাটি লোৱাকৈ আছে, 1 চামুচ চয়া চচ আছে, আধা ইঞ্চি আদা এইদৰে কাটি লোৱা আছে, আৰু 10 ফুটামান নহৰু এইদৰে কাটি লোৱা আছে। ইয়াত কণ বিলাহীৰে আদা, নহৰু আৰু শুকান জলকীয়া পিচি লোৱা এইখিনি পেষ্ট আছে, এটা গোটা পিঁয়াজ আৰু 3টা জলকীয়া। প্ৰথমে এইখিনি তেল ভাজিবৰ কাৰণে মই এই কোমলীয়া গোমধানখিনি এইদৰে কাটি লৈছোঁ। তাৰপাছত ইয়াত মই কৰ্ণফ্ল'ৰখিনি ঢালি দিছোঁ। আৰু সোৱাদ অনুসাৰে মই ইয়াত নিমখ ঢালিছোঁ। অলপ পানী ছটিয়াই এইখিনি মই ভালদৰে মিলাই লৈছোঁ। তাৰপাছত কেৰাহীটো গৰম কৰি মই এইখিনি তেল ঢালি দিছোঁ আৰু এটা এটাকৈ বেবিকৰ্ণখিনি ঢালি আছোঁ। এইখিনি অলপ সময় ভাজি আছোঁ। আৰু এই ধৰণৰ ৰঙচুৱা হোৱাৰ পিছত মই এইখিনি উলিয়াই ৰাখিছোঁ। এতিয়া কেৰাহীটোত মই 4 চামুচ ৰিফাইন অইল ঢালি প্ৰথমে ইয়াত মই কাটি থোৱা নহৰুখিনি দিছোঁ, তাৰপিছত আদাখিনি দিছোঁ আৰু এই পিঁয়াজখিনি ঢালি দিছোঁ। অলপ সময় যোৱাৰ পিছত ইয়াত অলপ নিমখ দিলোঁ। আৰু এই কাটি থোৱা পিঁয়াজ পাতখিনি ঢালি দিলোঁ। আকৌ অলপ সময় ভাজি ল'লোঁ। লোৱাৰ পিছত এই জলকীয়াকেইটা দি মই এই বেবিকৰ্ণখিনি ঢালি দিলোঁ। ভালদৰে মিলাই লৈ
এই টমেটো পেষ্টখিনি ঢালি দিলোঁ। তাৰপিছত সেই 1 চামুচ সয়া চচত কৰ্ণফ্ল'ৰখিনি ভালদৰে পানীৰে মিলাই লৈ এইখিনি মই এই বেবী কৰ্ণখিনিৰ ওপৰত ঢালি দিছোঁ। ভালদৰে মিলাই অলপ সময় এইদৰে লৰাই থাকিলোঁ। এয়া মোৰ এইখিনি হৈ গ'ল আৰু মই এইখিনি এইদৰে সজাই ল'লোঁ। ঘৰতে ৰুই লোৱা গোমধানৰ গছ কেইজোপাৰ পৰা ছিঙি অনা কোমলীয়া গোমধানৰ এই ক্ৰিস্পি বেবী কৰ্ণ ৰেচিপিৰ ভিডিঅ'টো যদি চাই ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।